আজি 25 জানুৱাৰী, আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস বা নেশ্যনেল ভোটাৰ্ছ ডে। ভাৰতীয় নিৰ্বাচন আয়োগ 1950 চনৰ 25 জানুৱাৰী তাৰিখে গঠন হয়। নিৰ্বাচনী আয়োগৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল সুকুমাৰ সেন। নিৰ্বাচনী আয়োগৰ মুখ্য কাম হ'ল মুক্ত আৰু নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত কৰা, ভোটাৰ তালিকা প্ৰস্তুত কৰা। 2012 চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় নিৰ্বাচনী আয়োগ গঠন হোৱা তাৰিখটোত অৰ্থাৎ 25 জানুৱাৰী তাৰিখটো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয়। ভোটাৰসকলক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস প্ৰতি বছৰে 25 জানুৱাৰী তাৰিখে পালন কৰা হয়। কাৰণ ভোটাৰসকল সজাগ হ'লেহে গণতন্ত্ৰ সফল হ'ব। সেয়েহে ভোটাৰসকলক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যেৰে ভাৰতীয় নিৰ্বাচনী আয়োগ গঠন হোৱাৰ দিনটো অৰ্থাৎ 25 জানুৱাৰী তাৰিখটো সমগ্ৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয়।